নমস্কাৰ বাতৰি মেজলৈ আপোনালোক স্বাগতম জনাইছোঁ। এদিনৰ বাবে স্তব্ধ হ'ব অসম মটৰ শ্ৰমিক সন্থাই ল'লে চকা বন্ধ কাৰ্যসূচী। এদিনৰ বাবে স্তব্ধ হ'ব অসম। সমগ্ৰ অসম বন্ধ থাকিব মটৰ শ্ৰমিক সন্থাৰ জ্বলন্ত সমস্যা সমাধান আৰু কাৰ বিৰোধিতাৰে অহা 8 জানুৱাৰীত চকা বন্ধ আহ্বান মটৰ শ্ৰমিক সন্থাৰ। সংশোধিত নাগৰিকত্ব আইন কা বাতিলৰ দাবীত অসম অহা 8 জানুৱাৰীত অসমৰ চকা বন্ধ কাৰ্যসূচী আহ্বান জনাইছে অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহ যৌথ মঞ্চই। বৃহস্পতিবাৰে হয় আমি নিশ্চয় জনাইছোঁ বৃহস্পতিবাৰে দিছপুৰত প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰি কৰিছে অসমৰ মটৰ শ্ৰমিক সন্থাৰ সমূহ যৌথ নেতৃবৃন্দই। সংবাদ মেলত যৌথ মঞ্চৰ অংশীদাৰ সংগঠন অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱাৰ্কাৰ ফেডাৰেশ্যনৰ ৰাজ্যিক সভা সাধাৰণ সম্পাদক বীৰেন শৰ্মা আৰু অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাস সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক জেক্টাৰ আহমেদ আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই সংবাদ মেলত।